বলক আজি এটা খাটৰা জেগালৈ যাই আছো একদম খাটৰা হ'ব আহক অসমৰ বাহিৰত বলে গম পাব কেনেকৈ খাটৰা হয় আসল খাটৰাটো হ'ল যে আজি মই গৈ আছো এনেকুৱা এটা জেগাত মানে অসমৰ বাহিৰত বাস গো ভিডিওটো লাইক কৰিব আৰু যদি যোন নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰিব শিলঙৰ ভিউ প্ৰায় শিলং আৰু পাবলৈ বেছি টাইম নালাগে কি ভিউ সঁচাকৈ শিলং একদম ক'ব লাগিব আৰু আচ্ছা ভিউ অফ শিলং নেক্সট লেভেল আচলতে আমি আজি কোনো কাৰণ নহা কৰি শিলং ঘূৰিব আহিলোঁ একোৱে প্লেনিং নাই অকস্মাত গুচি আহিলোঁ এনে কিবা ক'ব নাই একো নকওঁ আনন্দ কৰি আছোঁ শিলঙৰ ৰাস্তা শিলঙৰ গধূলি মনালিছা তুমি বাহ বাহ ভূপেন্দাৰ গীতষাৰ মনত পৰি গ'ল শিলং বুলি ক'লে সঁচাই একদম ৰোমান্টিক প্লেচ ইয়াৰে ভিউ so view amazing একদম পাহাৰৰ ওপৰত কি মানুহৰ ঘৰ হয়তো জুম কৰিলে কিছু দেখা যায় ৰিয়েলি শিলং অসমৰ একদম নিচে কাষত মেঘালয়ৰ শিলং জোৱাই পালোঁ শিলং জোৱাই শিলঙত আহিলে আটাইতকৈ ভয় লগা বস্তুটো হ'ল লেণ্ডশ্লাইড আৰু এইটো চবচে ডেঞ্জাৰ যদি হয় এইটো লেণ্ডশ্লাইড কেতিয়া কি হয় কোনো গেৰাণ্টি নাই ভিউ শিলঙৰ এটা ৰিয়েলি চুইমিং পুল আৰু আমি অলপ পিছত চুইমিং কৰি আছোঁ ইয়াতে এইটো হ'ল চুইমিং পুল ইয়াতে চুইমিং কৰে তো চাওঁ মাৰছো ডাউকি লেক ভিউ wow so pine ghost really amazing पूरा फिल्मी दुनिया দেখা যেন লাগিছে ও পাহাড় গিলা क्या नजारा है মোবাইলৰ কেমেৰাত হয়তো ঢুকি পালে হয় তো গোপ্ৰটো ইমান জুম নহয় सीढ़ी है उधर में आप ले जा सकता लेकिन गाड़ी कम है लंबाई तो तू लंबा है तो का नंबर एक के नहीं इसका लंबा तो नहीं है कहां really really it's amazing What's a view? মনধনবিলাক বেয়া লাগিলে এনেকুৱা জেগাত অলপ টাইম আহি থাকিলে মাইণ্ডবিলাক এক্সট্ৰা ছেটিছফেকশ্যন পোৱা যায় প্ৰাকৃতিক সৌন্দৰ্য ৰিয়েলি এনেকুৱা ভিউ এনেকুৱা সৌন্দৰ্য পোৱা বহুত টান
দিনটো ঘূৰি ঘূৰি বিৰতিৰ অন্তত আমি এতিয়া আহিছোঁ কি খাবলৈ আহিছিলোঁ চিকেন পকৰা আমি এতিয়া চিকেন পকৰা খাম এয়া মানে মূৰ চুৰ পূৰা হেঁতেক আহি গৈছে বাকী খিনি কি খাবি চাহ চাহটো আমাৰ অসমীয়া মানুহৰ এটা মানে মাইণ্ড ফ্ৰেছ কি কি বনাই ইয়াতে খাই লৈ দেখোঁ আহি গ'ল আমাৰ গৰম গৰম চাহ লগত চিকেন চামোচা চৰ্দি লাগিছে বেয়া তামাম চৰ্দি অলপ চাহ খাই খাই গাটো গৰম লগাই আছোঁ ৰাতি প্ৰায় বাজি গ'ল 12:25 এতিয়া মই শ্বিলঙৰ পৰা ঘৰমুখে যাত্ৰা আৰু বেছি দূৰ নাই আৰু পামেই আৰু নিশ্চয় ঘৰ তো কথাটো হ'ল খুব এনজয় কৰিলোঁ একদম ফুল টাচ এনজয় আৰু হয়তো 40 কিলোমিটাৰমান আছে আৰু ঘৰ পাবলৈ 40 কিলোমিটাৰ পিছত ঘৰ পাম আৰু চাবলগীয়া জেগা আছে শ্বিলঙত একচুৱেলি বহুত জেগা চাবলগীয়া আছে আমি ইমান চোৱা টাইমে নহ'ল তো যিমান পাৰোঁ চালোঁ ভাল লাগিল বহুত ড্ৰাইভিং কৰি আছোঁ তো ব্লগ বনোৱা আৰু নোৱাৰোঁ আৰু ভাগৰ লাগিছে বহুত টায়াৰ্ড হৈ গৈছোঁ আজি আৰু দিনটোতো আজি ইয়াতে